নমস্কাৰ। আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আহকচোন আজিৰ ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰোঁ কিছুমান শুভ যুগৰ বিষয়ে। সদায় নোৱাৰো কিমান অশুভ যুগৰ কথা কৈ আপোনালোকক ভয় খুৱাই থাকিম, নহয় জানো? সেয়ে আজি এটা শুভ যুগৰ বিষয়ে জনাই আপোনালোকৰ মনটো ভাল লগাই দিওঁ। প্ৰথমে আমি জানিম বুধাদিত্য ৰাজযোগৰ বিষয়ে। এই ৰাজযোগটো অত্যন্ত শক্তিশালী আৰু শুভ হয়। এই যুগৰ ফলত ব্যক্তি বহুত বেছি সফল হ'ব পাৰে। এই যুগটো তেতিয়া হয় যেতিয়া বুধ আৰু সূৰ্য গ্ৰহ একেলগে একেটা স্থানতে অৱস্থান কৰে। এই ৰাজযোগটো অত্যন্ত শুভ হয় আৰু এই ৰাজযোগৰ প্ৰভাৱত ব্যক্তিয়ে চৰকাৰী কৰ্মক্ষেত্ৰ অথবা ব্যৱসায় দুয়োটাতে সফল হ'ব পাৰে। কিয়নো ইয়াতে সূৰ্যই প্ৰতিনিধিত্ব কৰে ৰাজসিক গুণ, শাসকীয় বা শাসনক বা চৰকাৰী কৰ্মক্ষেত্ৰক। অন্যহাতে বুধ গ্ৰহে প্ৰভাৱান্বিত কৰে ব্যৱসায়ক। আৰু দুয়োটা গ্ৰহ যেতিয়া একেলগে আহি যায় তেতিয়া দুয়োটাৰ শুভ গ্ৰহৰ শুভ প্ৰভাৱত ব্যক্তি দুয়োটা ক্ষেত্ৰৰ প্ৰতিয়ে আকৰ্ষিত হ'ব পাৰে। অৰ্থাৎ দুয়োটা ক্ষেত্ৰতে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। তাৰোপৰি এই বুধাদিত্য ৰাজযোগৰ কাৰণে বাহন যোগ আৰু ভূমি যোগো সক্ৰিয় হৈ পৰে। লগতে ব্যক্তিয়ে ধন, সোণ, মান, প্ৰতিষ্ঠা আদি লাভ কৰিবলৈ সক্ষম হয়। এই যুগটো আৰু অধিক সক্ৰিয় তথা শক্তিশালী কৰিবৰ কাৰণে আপোনালোকে কিন্নৰক সেউজীয়া বস্ত্ৰ দান, লগতে আদিত্য স্তোত্ৰম পাঠ কৰিব পাৰে বা প্ৰতি দেওবাৰে ভগৱান শ্ৰী সূৰ্যনাৰায়ণক জল অৰ্পণ কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।